নমস্কাৰ বন্ধুসকল মই প্ৰকাশ হাজৰিকা আপোনালোকক স্বাগতম জনাইছোঁ প্ৰকাশ হাজৰিকা চেনেলটিলৈ আপোনালোকক মই আজি বিশেষ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত জনাবলৈ ওলাইছোঁ বিষয়টি হৈছে মোবাইলৰ ৰেম কেনেদৰে চেক কৰে মোবাইলৰ ৰেম যদি আপুনি চেক কৰিব বিচাৰিছে তেনেহ'লে মোবাইলৰ যিটো ছেটিংছ অপশ্যন থাকে ছেটিংছ অপশ্যনত যাব লাগিব ছেটিংছ অপশ্যনত যোৱাৰ পিছত এখন মেনু দেখাব সেই মেনুখনত আপোনালোকে তললৈ যাব লাগিব তললৈ গ'লে যিটো স্মাৰ্ট মেনেজাৰ অপশ্যন পাব স্মাৰ্ট মেনেজাৰত ক্লিক কৰিব লাগিব স্মাৰ্ট মেনেজাৰ ক্লিক কৰাৰ পিছতে আপোনালোকে এনেধৰণে এখন মেনু দেখা পাব তাতে যিটো অপশ্যন দেখা পাইছে বেটেৰী ষ্ট'ৰেজ ৰেম ডিভাইচ ছিকিউৰিটি তো ৰেম হয় ৰেমত আপুনি ক্লিক কৰিব ৰেমত ক্লিক কৰাৰ লগে লগে আপোনাৰ টোটেল ৰেম কিমান হয় আপুনি গম পাব টোটেল ৰেম 2.4 GB আৰু আপোনাৰ 256 MB ফ্ৰী আছে গতিকে ৰেম ক্লিয়াৰ কৰিলে আপোনাৰ মোবাইল বহুত স্পীড হ'ব পাৰে গতিকে আপুনি এই যিটো আনৱান্টেড ফাইল ইয়াত থাকিব এই আনৱান্টেড ফাইলটো এণ্ড অল কৰিব পাৰিব এণ্ড অল কৰাৰ পিছতে আপোনাৰ ৰেমৰ স্পেচ বাঢ়ি যাব স্পেচ বাঢ়ি যোৱাৰ লগে লগে আপোনাৰ মোবাইলৰ গতিবিধি বৃদ্ধি পাব গতিকে এনেধৰণে ৰেম ক্লিয়াৰ কৰি ৰখাটো ভাল তেতিয়া আপোনাৰ মোবাইলটো সদায় ফাষ্ট চলে এনেধৰণৰ টেকনিকেল বিষয়ৰ ওপৰত আপুনি যদি জানিব বিচাৰে তেনেহ'লে প্ৰকাশ হাজৰিকা চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু কেনেধৰণৰ টেকনিকেল বিষয়ৰ ওপৰত আপুনি শিকিবলৈ বিচাৰে জানিব বিচাৰে কমেণ্ট কৰিব তো ফাইনেলি থেংকছ ফৰ ৱাচিং গুড বাই